সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আজিৰ ভিডিঅ'টো বহুতো গুৰুত্বপূৰ্ণ। যিসকল লোকৰ লেট্ৰিন খোলোচা নহয়, কৰিম ভাৱ আহি থাকে, ক'ৰবালৈ গ'লেও তেওঁলোকৰ মনটো ভাল নালাগে, মই আজি এনেকুৱা কিছুমান নিয়ম প্ৰণালী আৰু আসন দিম, যিটো নেকি কৰিলে আপোনালোকে ইয়াৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব, আপোনালোকৰ লেট্ৰিন খোলোচা হ'ব আৰু আপোনালোকে গোটেই দিনটো সুন্দৰভাৱে অতিবাহিত কৰি কৰ্মময় জীৱনত অগ্ৰসৰ হ'ব পাৰিব। গতিকে মই দেৰি নকৰি আপোনালোকক সেই আসন প্ৰণালী আৰু নিয়মখিনি মই আপোনালোকৰ মাজত কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে খুব সুন্দৰভাৱে চাব আৰু ইয়াক সদায় কৰিব। আৰু মই আশা ৰাখিছোঁ আপোনালোকে এইখিনি কৰি গ'লে অতি কম দিনৰ ভিতৰতে আপোনালোকৰ লেট্ৰিন খোলোচা হ'ব, গেছৰ প্ৰব্লেম কমি যাব আৰু আপোনালোকে সুন্দৰভাৱে জীৱন অতিবাহিত কৰিব পাৰিব। প্ৰথমে আপোনালোকে 2 গিলাচ পানী খাব। পানীখিনি কুহুমীয়া গৰম পানী, অকণমান নেমু চেপি ল'ব আৰু অকণমান নিমখ দিব। দি পেলাই আপোনালোকে ৰাতিপুৱা শুই উঠাৰ মুখ হাত ধোৱাৰ পাছত আপোনালোকে এনেদৰে 2 গিলাচ পানী খাব। মই নেমু আৰু অকণমান নিমখ দি কুহুমীয়া গৰম পানী প্ৰস্তুত কৰি থৈ দিছোঁ আৰু এইখিনি মই গ্ৰহণ কৰোঁ। আপোনালোকে বহি এনেধৰণে সুন্দৰভাৱে পানীখিনি খাব। খোৱাৰ পাছতে আপোনালোকে কেইটামান নিয়ম কৰিব, মই আপোনালোকক দেখাই দিছোঁ। পানীখিনি গ্ৰহণ কৰাৰ পাছত আপোনালোকে যাতে গোটেই পানীখিনি আপোনালোকৰ পেটৰ ভিতৰত মিলি যায়, তাৰ কাৰণে আপোনালোকে সাধাৰণ কিছুমান এক্সাৰচাইজ কৰিব লাগিব, মই দেখাই দিছোঁ। এই পানীখিনি যাতে পেটৰ ভিতৰত মিলি যায় আপোনালোকে চাব। প্ৰথমে এটা ভৰি এনেকে উঠাই এনেকে কৰিব, ইটো ভৰি এনেকে কৰি এনেকে কৰিব, মই দেখাই দিছোঁ। আপোনালোকে এই ধৰণে কৰিব। এনেকে আপোনালোকে 2 মিনিট বা 1 মিনিট আপোনালোকে কৰিব। তাৰ পাছতে আপোনালোকে এবাৰ সোঁফালে এবাৰ বাওঁফালে, মই যি ধৰণে কৰিম আপোনালোকে চাব তেনেধৰণে কৰিব। আপোনালোকে এই ধৰণে 1 মিনিট বা 1.5 মিনিট কৰিব। কৰাৰ পাছত আপোনালোকে এই ধৰণে মূৰত ধৰিব, ধৰি যিমান পাৰে পাছফালে আপোনালোকে হাউলি দিব। যেইবাৰ পাৰে আপোনালোকে এই ধৰণে কৰিলে। তাৰ পাছতে আপোনালোকে নাভি আৰু কঁকালৰ আপোনালোকে ঠিক আঙুলি নাভিৰ লগত ধৰিব, 2টা হাতৰ আঙুলি, আৰু পিছফালে আপোনালোকে কঁকালৰ ফালে এই ধৰণে ল'ব। লৈ পেলাই আপোনালোকে ভিতৰ ফালে প্ৰেছ দিব, আকৌ এৰি দিব। আপোনালোকে আকৌ প্ৰেছ দিব, আকৌ এৰি দিব, আকৌ প্ৰেছ দিব, আকৌ এৰি দিব। এনেধৰণে আপোনালোকে 30ৰ পৰা 50 বাৰ বা 70 বাৰ, যোনে যিমানখিনি পাৰে, বেছি বল প্ৰয়োগ কৰি আপোনালোকে কৰিব নোৱাৰে। এনেধৰণে কৰাৰ পাছতে আমি এটা অৰ্ধ হলাসন কৰাৰ বাবে আমি আপোনালোকে কৰাৰ পাছতে অৰ্ধ হলাসন বুলি আসন এটা আছে। আপোনালোকে এই অৰ্ধ হলাসন আসনটো যিমান সময় পাৰে বল প্ৰয়োগ নকৰি, মই যেনেধৰণে ক'ম আপোনালোকে তেনেধৰণে এই আসনটো কৰিবলৈ চেষ্টা কৰিব। যিমান সময় পাৰে আপোনালোকে ৰ'ব। তাৰ পাছতে আপোনালোকৰ লেট্ৰিন কৰাৰ বেগ আহিব, আপোনাৰ লেট্ৰিন কৰো লাগিব আৰু লগে লগে আসন এৰি গৈ আপোনালোকে লেট্ৰিন কৰিব। আপোনালোকে এনেদৰে অলপ দিন কৰাৰ পাছতে দেখিব লেট্ৰিন খোলোচা হৈছে আৰু দিনটোৰ কাৰণে আপোনালোকৰ বৰ ভাল লাগিছে। আপোনালোকে চাব এতিয়া এনেকৈ পেলাই আপোনালোকে এনেকে শুই যাব, ভৰিটো অকণমান মেলি দিব, এনেকে শুব। শোৱাৰ পাছতে আপোনালোকে এইদৰে উঠিব, এইদৰে আপোনালোকে উঠিব। উঠি এই কমৰটো আপোনালোকে এনেধৰণে আপোনালোকে ধৰি যিমান সময় পাৰে, আপোনালোকৰ যিমান সময় যোনে যেনেকে পাৰে বল প্ৰয়োগ নকৰিব, সুন্দৰভাৱে আপোনালোকে থাকিব। উশাহ নিশাহ আপোনালোকে সাধাৰণভাৱে ল'ব। আপোনালোকে এনেধৰণে যিমান সময় পাৰে, সম্পূৰ্ণ হলাসন কৰিব নালাগে, আপোনালোকে ইমানত ৰ'ব। আপোনালোকৰ পেটত চাপ পৰিব আৰু আপোনালোকে এনেধৰণে অলপ সময় ৰোৱাৰ পিছত আপোনালোকৰ লেট্ৰিনৰ কাৰণে বেগ আহিব। আপোনালোকৰ কিছুমানৰ দেখিব যে আপোনালোকৰ গেছটো ওলাবলৈ ধৰিছে আৰু লেট্ৰিনৰ বল দিয়াৰ নিচিনা আপোনাৰ এটা অনুভৱ। এনেদৰে আপোনালোকে যিমান সময় পাৰে ৰখিব। আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ লেট্ৰিন কৰো এটা ভাৱ আহিব আৰু আপোনালোকে তেতিয়া অকণমান সময় ৰখি লেট্ৰিনলৈ যাব। এইটো আপোনালোকে সুন্দৰভাৱে চাই লওক। অৰ্ধ হলাসন এনেদৰে আপোনালোকে ধৰিব, ধৰি যিমান সময় পাৰে আপোনালোকে থাকিব। অলপ সময়ৰ পাছতে আপোনালোকৰ লেট্ৰিনৰ বেগ আহে। তাৰপিছত আপোনালোকে এনেধৰণে নামি আহে আৰু অলপ সময় আপোনালোকে এনেধৰণে লৈ। মই যিখিনি নিয়ম প্ৰণালী সহজ আসন দিলোঁ
আপোনালোকে সদায় নিয়মিতভাৱে কৰিব। আপোনালোকে বহুখিনি ইয়াৰ পৰা ফল পাব। আৰু যাৰ এচিডিটিৰ প্ৰব্লেমটো বহুত বেছি আছে তেওঁলোকে মই হোমিও মেডিচিন এটা লগত কৈছোঁ, কাৰ্বভেট 30 পটেঞ্চিৰ আপোনালোকে লিকুইড 30 ml লৈ আহিব, আনি ৰাতিপুৱা 2 টোপাল আৰু ৰাতি শুবৰ সময়ত 2 টোপাল 15 দিন খাব। আপোনালোকে বহুতো ভাল ফল পাব। আৰু মই আপোনালোকৰ প্ৰেৰণা পালে পিছৰ পৰ্যায়ত আৰু এটা ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম, যিটো নেকি মই ভিডিঅ' আনিম সেইটোত আপোনালোকৰ যৌৱনকাল কেনেকৈ অটুট থাকে, বহুত দিন আপোনালোকে যৌৱন প্ৰাপ্ত হৈ থাকিব পাৰে। খুব সুন্দৰ ভাল আসন এটা আছে, সকলোৱে কৰিব পাৰে আৰু সেইটো কৰিলে কি কি ফল পায়। আৰু মই তেনেকুৱা সুন্দৰ আসন এটা আপোনালোকৰ মাজলৈ লৈ আহিম। আপোনালোকে খালি শুভেচ্ছা দিব, প্ৰেৰণা দিব। আৰু শেষত সকলোলৈ মোৰ শুভেচ্ছা থাকিল, নমস্কাৰ থাকিল।